সাঁতুৰিব নাজানে নেকি? হয়নে শুনিছে মই নোৱাৰো বুলি তেনেকৈ কোৱা শুনিছে আমাৰ ল'ৰাটোৱে কৈছে চাগে তাক মই ইমান কৈ লগৰীয়া লগ পাই আহিলে মানে সোৱণশিৰিত ডুব গ'ল 2 কিশোৰ SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত অঞ্চল জুৰি শোকাকুল পৰিৱেশ লখিমপুৰ জিলাৰ চাউলদা সমীপৰ সোৱণশিৰি নদীত গা ধুবলৈ গৈ দুগৰাকী কিশোৰ পানীত ডুব যোৱাৰ এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ ঠেকেৰাগুৰি অঞ্চলত শোকৰ ছাঁ পেলাইছে SDRFে উদ্ধাৰৰ অভিযান অব্যাহত ৰাখিলেও বাতৰি লিখা পৰ্যন্ত দুয়োগৰাকীৰ কোনো সন্ধান পোৱা হোৱা নাই আৰক্ষীৰ তথ্য অনুসৰি সন্ধানহীন হোৱা কিশোৰ দুগৰাকী হৈছে ঠেকেৰাগুৰিৰ নিবাসী হৰিনাৰায়ণ নাথৰ পুত্ৰ নিৰ্মল নাথ আৰু মিণ্টু নাথৰ পুত্ৰ সত্যনাথ বুলি জানিব পৰা গৈছে স্থানীয় লোকসকলৰ ভাষ্য অনুসৰি কেইজনমান সমনীয়াৰ সৈতে সোৱণশিৰি নদীত গা ধুই থকা অৱস্থাত হঠাতে নদীৰ প্ৰবল সোঁতে নিৰ্মল আৰু সত্যক ভাহি নিয়ে লগত থকা ল'ৰাসকলে তৎক্ষণাৎ চিঞৰি সহায় বিচাৰিলেও দুয়োগৰাকী কিশোৰক উদ্ধাৰ কৰাটো সম্ভৱ নহ'ল ঘটনাৰ খবৰ পোৱাৰ লগে লগে চাউলধোৱাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ SDRF বাহিনীক অৱগত কৰে ইয়াৰ পিছতে SDRFৰ এটা বিশেষ দলে নাও দুবৰি আৰু প্ৰয়োজনীয় সঁজুলিৰ সহায়ত নদীত ব্যাপক অনুসন্ধান অভিযান আৰম্ভ কৰে সন্ধিয়া পৰ্যন্ত অভিযান অব্যাহত থাকিলেও কিশোৰ দুগৰাকীৰ কোনো সন্ধান উদ্ধাৰকাৰী দলে লাভ কৰিব পৰা হোৱা নাই এই মৰ্মান্তিক ঘটনাৰ পিছত ঠেকেৰাগুৰি গাঁৱত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে নিখোজ কিশোৰ দুগৰাকীৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিছে আৰু সমগ্ৰ অঞ্চলৰ বাসিন্দাই উদ্বিগ্নভাৱে উদ্ধাৰ অভিযানৰ সফল সমাপ্তিৰ অপেক্ষা কৰি আছে মই নোৱাৰো বুলি তেনেকৈ কোৱা শুনিছে আমাৰ ল'ৰাটোৱে কৈছে চাগে কেনে ডাঙৰটো বৰ্তাকৰ দোকানতে বহি থাকে মই তাতে বহি আছে বোলে আৰু কেতিয়া আহিলে গম নাপাওঁ মানে আপুনি ঘৰতে আছিলে নে মই দোকান খুলি ঘৰত বহি আছো কি নাম আছিলে তাৰ ল'ৰাজনৰ সত্য ক'ত পঢ়ি আছিলে ৰূপহী স্কুলত নেকি আমাৰ হেৰিয়ত এইখন কি গৌতম বিদ্যা স্কুলত আছিলে হয় হয় আপুনি অহা গমেই নাপালে মানে মই গমেই নাপালো লগৰ লগত আহিলে আপোনাৰ একমাত্ৰ ল'ৰা কি ডাঙৰ ল'ৰা ডাঙৰ আছিলে স্থানীয় প্ৰশাসনে বৰষুণৰ দিনত নদীৰ প্ৰবল সোঁতৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে গোগামুখৰ পৰা প্ৰকাশ জাগিয়াৰ প্ৰতিবেদন মিচিং দুটা